প্লিজ শান্ত रहें। মাননীয় সভাপতি মহোদয়, সম্মানীয় অতিথিবৃন্দ, শ্রদ্ধায় সকল মাননীয় বিচারক মণ্ডলী আৰু মৰমৰ ছাত্ৰ-ছাত্ৰী বন্ধু-বান্ধৱীসকল, মোৰ নাম মাছুম আকৰাম। মই পঞ্চম শ্ৰেণীৰ ছাত্ৰ হওঁ। মই আজিৰ এই পবিত্ৰ অনুষ্ঠানত আপোনালোকৰ সন্মুখত সৰ্বকালত উপস্থাপিত মহামানৱ মহানবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ সংক্ষিপ্ত জীৱন বৃত্তান্ত ক'বলৈ ওলাইছোঁ। ভুল-ত্ৰুটি হ'লে মাৰ্জনা কৰিব। শ্ৰদ্ধাৰ দৰ্শক মণ্ডলী, প্ৰিয় নবী হযৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম 571 খ্ৰীষ্টাব্দৰ 12 ৰবিউল আউৱাল সোমবাৰে আৰব মক্কা নগৰৰ কুৰাইশ বংশত মা আমিনাৰ গৰ্ভৰ পৰা এতিম হিচাপে জন্মগ্ৰহণ কৰিছিল। তেওঁ মাকৰ গৰ্ভত থকা অৱস্থাতে তেওঁৰ পিতৃ আব্দুল্লাহ ইন্তেকাল হৈছিল। তেওঁ মা হালিমা গাখীৰ খাই ডাঙৰ দীঘল হৈছিল। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক হালিমাৰ ঘৰত থকা কালত মা হালিমাৰ আৰ্থিক স্বচ্ছতাৰ ধৰিলে তেওঁৰ ছাগলীৰ সংখ্যা 7টাৰ পৰা 700 বৃদ্ধি পালে আৰু ছাগলীৰ পৰা গাখীৰ নিজে অৱস্থাৰ পৰা বেছিকৈ গাখীৰ জন্ম কৰিলে। তেওঁৰ উঠসমূহ শকত আৰু শক্তিশালী অধিক্ৰমণ হৈ পৰিছিল। বাল্যকালত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ চৰিত্ৰ অন্যতমকৈ বেলেগ আছিল। তেওঁৰ পৰাই খেলা ধূলা ফূৰ্তি আমোদ আদি পছন্দ কৰা নাছিল। ধৰ্মীয় গোলামী তথা মুছলমান সমাজত উপস্থিত থকা নাছিল। মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তেওঁ দুকালত ছাগলী ৰাখিছিল। এদিন ছাগলী চৰা অৱস্থাত ফৰিস্তাসকলে মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ বুকু ফালি তেওঁ যি অৱস্থাত চাউল বাগানে হিমত পাত্ৰত জন্মখনে ধুই পুনৰ বুকু সোমাই দিছিল। মাত্ৰ 6 বছৰ বয়স হওঁতেও তেওঁৰ জন্মদাত্ৰী মা কান্না বৃদ্ধি হৈছিল। তেতিয়া তেওঁৰ ককাদেউতা আব্দুল মুত্তালিবে লালন কৰিছিল আৰু 8 বছৰ বয়সত তেওঁৰ ককাদেউতাৰ মৃত্যুৰ পিছই বুঢ়া আবু তালিবে লালন কৰিছিল। লাহে লাহে তেওঁ ব্যৱসায় বাণিজ্যৰ প্ৰতি মনোনিৱেশ কৰিলে। মাজে সময়ে হযৰত খাদিজা ৰাদিয়াল্লাহু আনহাই মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক বিয়াৰ প্ৰস্তাৱ দিছিল। অৰ্থাৎ তেতিয়া মুহাম্মদক বিয়াৰ প্ৰস্তাৱ দিছিল। 25 বছৰ বয়সত মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম বিশ্ববাসীক নিদৰ্শন দেখুৱাই 40 বছৰীয়া বিদ্যাবাসীক বিয়া কৰিছিল। তেওঁ মূৰ্তি পূজা, নাচ গান, শিৰ্ক আদি ভাল পোৱা নাছিল আৰু মাথোৱাকে ধৰি সকলো কব্যকৰ্মত ব্যস্ত আছিল। তেওঁ প্ৰায় হিৰণময় ভগৱান সৃষ্টিকৰ্তা তপস্যা কৰিছিল। 40 বছৰ বয়সত হযৰত জিব্ৰাইল আলাইহিস সালাম মুহাম্মদ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক